নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন। আজি বিশেষ দিনটো হ'ল সৰস্বতী পূজা। এতিয়া মই জানিব পৰা মতে কালি ৰাতিপুৱা সৰগৰ পৰা সৰস্বতী নামি আহিছে আৰু আজি 8মান বজাৰ পৰা পদপথত যাত্ৰা কৰিব। সেইটোকে চাওঁগৈ আজি সৰস্বতী দিনটোৰ বিশেষ কি দেখাব পাৰোঁ। আৰু এই টমটমখনতে উঠি লৈছোঁ, উঠি লোৱা নহয় চলাই আছোঁ আৰু নিজৰ জীৱিকা হিচাপে। যাতে আজি কেইজনে সৰস্বতী উঠাব পাৰোঁ সেইটো ভগৱান জানে দেই। এটা কথা, আপোনালোকে যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। আৰু এটা কথা জনাওঁ, আজি কিছুদিনৰ পূৰ্বে এটা বাৰিষাৰ কালত এটা মই ভিডিঅ' কৰিছিলোঁ, যিটো ভিডিঅ'ত তেলনলাৰ ক্ষতিগ্ৰস্ত মানুহসকলে যেনেদৰে মৰে কপালে হাত দিছিলে, মানুহৰ বহুধন ক্ষতি হৈছিলে, লগতে খেতি বাতি নষ্ট হৈছিলে, সকলোখিনি নষ্ট হোৱা সেই বস্তুটোৰ আজি কাৰোবাৰ ঘৰ বোৱাৰী এজনী যদি পলাই যায় তাৰ নিউজটো বাৰে বাৰে বজাব, আৰু আজি যদি কাৰোবাত কিবা এটা হৈছে সেইটো বাৰে বাৰে বজাব। কিন্তু এই সাধাৰণতে খাতি খোৱা অসমীয়াসকলৰ কৃষকসকলৰ যি যে দুৰ্দশা হৈছিলে সেই নিউজটো বাৰে বাৰে ছ'চিয়েল মিডিয়াত জনাই থকা হোৱা নাই কিয়, আৰু তাৰ বিষয়ে একদম ঠাণ্ডা হৈ আছে কিয়? কাৰণ কেলৈ চাওক, আজি এই ঠাইতে, এইখন তেলনলা, এই ঠাইতে এইডোখৰ জেগাতে মই আগতো ভিডিঅ' বনাইছিলোঁ, যিটো তেলনলাখনৰ বিষয়ে। এই দলংখন এখন দেখিছেনে? আপোনালোকৰ মনত পৰি চাগে জেগাটো, যিসকলে নাই চোৱা ভিডিঅ'টো চাই ল'ব পাৰে। ইমানবোৰ যে নিউজ ওলায়, ইমানবোৰ কথাবোৰ ওলাই থাকে, আৰু কিমানখিনি আৱণ্টিত পুঁজি আহিছে, কি আহিছে, বহুতবোৰ কথা ওলাই থাকে। কিন্তু এই সাধাৰণ মানুহবিলাকৰ যে কৃষি কাৰ্য কৰি চলি কৰি খাই আছে, সেই মানুহবোৰৰ এই নিউজটো কিয় নোলায়, আৰু সিহঁতলোকৰ কি হৈছে, কিমানখিনি পৰ্যায়লৈ গৈছে যে তেখেতলোকক ক্ষতিপূৰণ দিয়া হ'ল নে নাই হোৱা, আৰু এই নদীখনৰ খনন কাৰ্যলৈ যিটো আমি দাবী কৰিছিলোঁ, পাৰ বান্ধি দিয়াৰ কথা আমি দাবী কৰিছিলোঁ, সেই দাবীটোৰ কিমানখিনি আগলৈ আগবাঢ়িছে, এই বিষয়ে সম্পূৰ্ণভাৱে খোলোচা কিয় হোৱা নাই? এইটো এটা চিৰন্তনৰ কথা নহয়নে? এই এতিয়া সৰগৰ পৰা সৰস্বতী নামি আহিছে দেই। এই একদম ধৰাত এতিয়া প্ৰৱেশ কৰিছে, পদপথত খোজকাঢ়িছে আৰু সৰস্বতীজনী আহিছে, গাহৰি এটা লৈ আহিছে পিছফালে, সৰস্বতী বাহন। সৰস্বতীও লাজ কৰে নাই বাৰু? উপলক্ষে ডিগবৈত পুৰা ভিৰ দেখিছে নাই? সৰস্বতীবোৰ এতিয়া সৰগলৈ যাবগৈ আৰু দেই, আৰু এবছৰ কাৰণে যাবগৈ আৰু সেইকাৰণে বৰ বেছিকৈ ময়ো চাই নাথাকোঁ, আপোনালোকক দেখাই নাথাকোঁ। আকৌ ঘৰৰ সৰস্বতীজনীয়ে ভিডিঅ'টো ভালকৈ দেই, নহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ আৰু দেই।